दिनै 1 अक्ट'बर जोङो स्वच्छ भारत अभियान खालामदों नेपालपारा बिसिडिसिनिफ्राय दतमा ब्लक मेम्बार सेल्फ हेल्प ग्रुप आरो डिपार्टमेन्टनि माखासे मानसिफोर दं बिसोरखौ लानानै जोङो ज' दिनै स्वच्छ भारत अभियान खालामदों। दा बे जोंनि भारत सरकारनि निर्देश बायदियै जोङो दिनै बे हाबाफारिखौ लानाय जादों। रायजो राजाफोरनि बेनो आंनि फोसावनाय जे जों जोंनि जायगाखौ साफा खालामनोबा स्वच्छ अभियानखौ जों खालामथारनांगोन आरो जों बेबायदिनो मासाव जों ओरैनोबाबो बिसिडिसिनिफ्राय खनसे खालामखायो जोंनि अफिसखौ। दा आं बयखौबो खावलायो बे प्रग्रामाव जाहाथे बयबो जोंजों सापर्ट होफायो। गासिबो रायजोफोरखौ खावलायनानै आंनि होननायखौ एसेयावनो दोननाय जाबाय। प्रधानमंत्री महोदये नरेंद्र मोदी डांगरिया जो आमाक माने आह्वान करिছিল एघंटिया आमार श्रमदान কৰিবলৈ স্বচ্ছতা হি সেৱাৰ উপলক্ষে সেইটোৰ কাৰণে আমাৰ ইয়াৰে ভিচিডিচি চেয়াৰমেন আৰু আমাৰ গাঁৱৰ যিখিনি মানুহ আছে চেৰফাংগুৰি এৰিয়াৰ ইয়াৰ মানুহখিনি লগ লাগি পেলাই আজি এঘণ্টিয়া এটা কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু যিটো আমি ক'ব পাৰোঁ যিটো আমি ছাকচেছফুলি আমি কমপ্লিট কৰিছোঁ কাৰণ এইখিনি এৰিয়াৰ মানুহে বহুতখিনি কোঅপাৰেশ্যন কৰি পেলাই আজি এঘণ্টিয়া যোনটো কাৰ্যসূচী আছিলে 10টা বজাৰ পৰা 11টা বজালৈকে সেইটো আমি ইয়াত উদযাপন কৰিছোঁ। যে ৰাজ্যিক চৰকাৰৰ পৰা যে কিবা আদেশ আছিল যে 10টাৰ পৰা 11টা স্বচ্ছ অভিযান কৰিবলৈ ভাৰতীয় মানে আমাৰ মহাত্মা গান্ধী জন্মতিথি হিচাপে সেইটো আমাৰ ভিচিডিচি চেয়াৰমেন আৰু লগতে আমাৰ যে সেল্ফ হেল্প গ্ৰুপৰ যে ভিঅ'ৰ গ্ৰুপৰ মানুহবিলাক সেক্ৰেটাৰী প্ৰেছিডেণ্ট আৰু আমাৰ যে গাঁৱৰ মহিলাবিলাক সকলে সহযোগিতা কৰি এই কাৰ্যক্ৰমটো কিবা উদযাপন কৰিল ভাল মতনে হ'ল আৰু লগতে আমাৰ ইয়াতে হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ আছিল সেইটোৱে বহুত ভালকৈ ভাল হৈছে আৰু কি কাজ ইটো আৰু যেটো কৰি আৰু কি আমাৰ ভাৰতৰ যে কিবাটো আছিল এইটো আৰু কি আজি আমরা স্বচ্ছ ভারত অভিযানটো পালন কৰিলোঁ আৰু কি।